মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি নৱম শ্ৰেণীৰ অধ্যায় নং ৭ জীৱৰ বিচিত্ৰতা নামৰ পাঠটিৰ অন্তৰ্ভুক্ত উদ্ভিদ ৰাজ্যৰ বিষয়ে আলোচনা কৰিম। আমি জানো যে ৰবাৰ্ট হোৱাইটেকাৰে সমগ্ৰ জীৱজগতখনক ৫টা ভাগত ভাগ কৰিছে, যেনে মনেৰা ৰাজ্য, প্ৰতিষ্ঠা ৰাজ্য, ভেঁকুৰ ৰাজ্য, উদ্ভিদ ৰাজ্য আৰু প্ৰাণী ৰাজ্য। উদ্ভিদ ৰাজ্য হৈছে এটা বৃহৎ ভাগ। উদ্ভিদ ৰাজ্যৰ অন্তৰ্গত জীৱসমূহ হৈছে সংকোষ কেন্দ্ৰীয়, ইহঁত বহুকোষী আৰু ইহঁতে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পাৰে। ইহঁতৰ কোষবোৰত কোষবেৰ পোৱা যায় আৰু এই কোষবেৰ চেলুলোজৰ দ্বাৰা গঠিত। আমি আমাৰ চাৰিওফালৰ গছ-গছনিবোৰক মন কৰিলে দেখিম যে ইহঁতৰ মাজত বহুতো বৈশিষ্ট্যৰ অমিল আছে। উদাহৰণস্বৰূপে, ঢেকীয়াত ফল নধৰে, কিছুমান গছত ফুল ফুলে আৰু কিছুমানত নুফুলে। দেহৰ গঠন, বীজ ধাৰণ ক্ষমতা ইত্যাদিবোৰ উদ্ভিদৰ ক্ষেত্ৰত ভিন্ন ভিন্ন। উদ্ভিদবোৰৰ আৰু এনেধৰণৰ বৈশিষ্ট্যৰ ভিন্নতাৰ ওপৰত ভিত্তি কৰিয়েই উদ্ভিদ ৰাজ্যক বিভিন্ন উপবিভাগত বিভক্ত কৰা হৈছে, যেনে সমাংগদেহী উদ্ভিদ, মছজাতীয় উদ্ভিদ, ঢেকীয়াজাতীয় উদ্ভিদ, নগ্নবীজী উদ্ভিদ আৰু গুপ্তবীজী উদ্ভিদ। উদ্ভিদ ৰাজ্যৰ আটাইতকৈ সৰল ভাগটোৱেই হৈছে সমাংগদেহী উদ্ভিদ। সমাংগদেহী উদ্ভিদৰ দেহ উপাংগত ভাগ কৰিব নোৱাৰি, অৰ্থাৎ ইহঁতৰ কাণ্ড, শিপা, ডাল ইত্যাদিবোৰ বিভক্ত কৰিব নোৱাৰি। ইহঁত একেবাৰেই সৰল। সমাংগদেহী উদ্ভিদবোৰ প্ৰধানত জলজ উদ্ভিদ আৰু উদ্ভিদ ৰাজ্যৰ অন্তৰ্গত এই উদ্ভিদখিনিক সাধাৰণতে শেলাই বুলিও কোৱা হয়। হৰ্পিল শেলাই, ক্লেডোফৰা, কাৰা ইত্যাদিবোৰ হৈছে সমাংগদেহী উদ্ভিদৰ উদাহৰণ। উদ্ভিদ ৰাজ্যৰ দ্বিতীয়টো ভাগ হৈছে মছজাতীয় উদ্ভিদ। উদ্ভিদ ৰাজ্যৰ অন্তৰ্গত এই উদ্ভিদখিনিক উভচৰ উদ্ভিদ বুলি আখ্যা দিয়া হয়, কাৰণ ইহঁত মাটি আৰু পানী উভয়তে দেখিবলৈ পোৱা যায়। সাধাৰণতে এই শ্ৰেণীৰ উদ্ভিদৰ দেহটো কাণ্ড আৰু পাতৰ দৰে কিছুমান উপাংশত পৃথক কৰিব পাৰি। কিন্তু উদ্ভিদৰ দেহত পানী আৰু খনিজ দ্ৰব্য এঠাইৰ পৰা আন ঠাইলৈ পৰিবহণৰ বাবে বিশেষ কলা নাথাকে বা ইহঁতৰ সংবহন কলা নাথাকে। ফিউনেৰিয়া, মাৰ্কেঞ্চিয়া, ৰিক্সিয়া ইত্যাদিবোৰ হৈছে মছজাতীয় উদ্ভিদৰ উদাহৰণ। ইয়াৰ পাছৰ ভাগটো হৈছে ঢেকীয়াজাতীয় উদ্ভিদ। ঢেকীয়াজাতীয় উদ্ভিদৰ দেহ কিছুমান উপাংগলৈ পৃথকীকৰণ কৰিব পাৰি, যেনে শিপা, কাণ্ড, পাত। ইহঁতৰ দেহৰ এঠাইৰ পৰা আন ঠাইলৈ পানী বা আন খনিজ দ্ৰব্য পৰিবহণৰ বাবে বিশেষ ধৰণৰ এবিধ কলা থাকে। ঢেকীয়াজাতীয় উদ্ভিদৰ কিছুমান উদাহৰণ হ'ল পানী টেঙেচি, ঢেকীয়া, ইকুইজিটাম ইত্যাদি। নগ্নবীজী উদ্ভিদ। নগ্নবীজী উদ্ভিদ হৈছে উচ্চস্তৰীয় উদ্ভিদ। নগ্নবীজী বা জিমনোস্পাৰ্ম শব্দটো গ্ৰীক ভাষাৰ পৰা উৎপত্তি হৈছে। গ্ৰীক ভাষাত জিমনোৰ অৰ্থ হ'ল নগ্ন আৰু স্পাৰ্মাৰ অৰ্থ হ'ল বীজ, মানে নগ্ন বীজ। অৰ্থাৎ ইহঁতৰ বীজ ফলৰ দ্বাৰা আবৃত নহয়। নগ্নবীজী উদ্ভিদৰ সংবহন কলা আছে আৰু ইহঁতৰ দেহ সস্পষ্ট বা ইহঁতৰ দেহক বিভিন্ন উপাংশত ভাগ কৰিব পাৰি। উদাহৰণ চোৱা, পাইন গছৰ বীজ। এই ধুনীয়া বীজ ফলৰ ভিতৰত পোৱা নাযায়, অৰ্থাৎ ইহঁতক পোনপটীয়াভাৱে বীজ হিচাপেই পোৱা যায়। ইহঁত ফলৰ দ্বাৰা আবৃত নহয়, সেইবাবে ইহঁতক নগ্নবীজী বুলি কোৱা হয়। এতিয়া গুপ্তবীজী উদ্ভিদ।
গুপ্তবীজী উদ্ভিদসমূহত ফুল ফুলে অৰ্থাৎ ইহঁত সপুষ্পক আৰু ইয়াৰ ফলসমূহৰ ভিতৰত বীজসমূহ সুৰক্ষিত হৈ থাকে অৰ্থাৎ গুপ্তবীজী উদ্ভিদৰ বীজ ফলেৰে আবৃত। বীজসমূহৰ ভিতৰত এটা বা দুটা পাতৰ দৰে আৱৰণ থাকে আৰু ইয়াক বীজপত্ৰ বোলা হয়। উদ্ভিদৰ ভ্ৰূণটোত এই বীজপত্ৰ পোৱা যায় আৰু বীজপত্ৰৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰিয়েই ইহঁতক পুনৰ দুটা ভাগত ভাগ কৰা হৈছে, একবীজপত্ৰী আৰু দ্বিবীজপত্ৰী। এই উদ্ভিদসমূহত পাত, ফুল, শিপা, ফল আদিবোৰ দেখিবলৈ পোৱা যায় অৰ্থাৎ ইহঁতৰ পাত, ফুল, শিপা, ফল ইত্যাদিবোৰ সুস্পষ্ট। এই উচ্চস্তৰীয় উদ্ভিদবোৰত সংবহন কলা থাকে। আমি ইতিমধ্যে গম পালোঁ যে বীজপত্ৰ হৈছে সপুষ্পক উদ্ভিদৰ ভ্ৰূণত থকা পাতৰ দৰেই আৱৰণ। যেতিয়া এটা বীজ অংকুৰিত হয় তেতিয়া এই বীজপত্ৰই এজোপা পূৰ্ণাংগ উদ্ভিদৰ পূৰ্বাৱস্থা প্ৰতিনিধিত্ব কৰে। অৰ্থাৎ উদ্ভিদজোপা ডাঙৰ হ'লে ই কি বৈশিষ্ট্য ধাৰণ কৰিব সেয়া বীজপত্ৰৰ বিকাশৰ দ্বাৰা ক'ব পাৰি। এতিয়া চোৱা, যিবিলাক উদ্ভিদৰ বীজপত্ৰৰ সংখ্যা এখন সেইবিলাক উদ্ভিদক একবীজপত্ৰী উদ্ভিদ বুলি কোৱা হয়। উদাহৰণস্বৰূপে ধান, গোমধান, ঘেঁহু ইত্যাদি। আৰু যিবিলাক উদ্ভিদৰ বীজপত্ৰৰ সংখ্যা দুখন সেই উদ্ভিদসমূহক দ্বিবীজপত্ৰী উদ্ভিদ বুলি কোৱা হয়। যেনে বুট, মটৰমাহ, উৰহী ইত্যাদি। এতিয়া উদাহৰণ এটা মন কৰা, যদি আমি বুট বা মটৰমাহ তিয়াই থওঁ আৰু যদি ই ফুলি উঠাৰ পাছত আমি বুটটোক বা মটৰমাহটোক পিটিকি দিওঁ তেন্তে ই সমানে দুভাগ হৈ পৰিব আৰু এইবোৰেই হৈছে দ্বিবীজপত্ৰী উদ্ভিদৰ উদাহৰণ। আনহাতে যদি আমি ধান বা গোমধানৰ ক্ষেত্ৰত এনে কৰোঁ তেন্তে ইহঁত সমানে দুভাগত বিভক্ত নহয়।